Hey guys, good morning. কি খবৰ আপোনালোক সকলোৰে ভাল চাগে তো আজি এটা অসুবিধা হৈছে মানে মোৰ যিখন ষ্টাৰ চিটি বাইকখন আছিলে মানে আমাৰ বছৰ হ'ব ৰাতিপুৱালে কুকুৰাই ডাক দিছে তো সেই বাইকখন একদম বেয়া হৈ আছে যিখনৰ অৱস্থা একদমেই বেয়া আৰু ভাল কৰিব আজি মানে সব বস্তু খোলা হ'ল আৰু আজি এতিয়া মেকানিকজন আহিব মেকানিকজন আমাৰ ঘৰৰ ওচৰৰে দাদা হয় মোৰ নিজৰ দাদা নিচিনা তেওঁ আহিব আহি পেলাই ভাল কৰিব তো আপোনালোকক দেখাম কেনেকৈ কি কোড কৰে আৰু কেনেকৈনো লগাই বস্তুবোৰ দেখাম পুৰণা বাইক ষ্টাৰ চিটি যদিও বঢ়িয়া হৈ আছে একদম ফুল মেইনটেইনত আছে খালি সিটটো অকণমান ফাটিছে বাকীখিনি সব ঠিক ঠাক হ'ব তো আপোনালোকক মই দেখাম কেনেকৈ কি কোড কৰে তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে বাইকখনৰ অৱস্থা চাই লওক সববোৰ খুলি মেলি থৈ দিছে সববোৰ চাই লওক কিনো হৈ আছে এইখন হৈ গ'ল আমাৰ বাইকখন আৰু এই বাইকখন আপোনালোকে যদি এনেকৈ চাবলৈ আহে এইখন হৈ গ'ল আমাৰ ষ্টাৰ চিটি বাইকখন এইখন এনেকৈ আৰু এইফালে যদি আপোনালোকে চাই সব খোলা আছে ইঞ্জিন গ'ল খোলা তাৰপিছতে ব্লক গ'ল খোলা এইফালে গিয়াৰ চেয়াৰ সব খুলি দিলে তাৰপিছত গোটেইখিনি ইয়াক গোটেই পাৰ্টটো খুলিয়ে পেলালে টেংকি চেংকি সব খোলা হৈ গ'ল তাৰপিছত এইফালে গৈ এইফালে গৈ চাইলেঞ্চাৰডাল গোটেইডাল খোলা হৈ গ'ল গোটেইখন খুলি পেলালে আৰু এটা গোটেইখন নতুনকৈ লগাব লাগিব তো একদম আঁতৰৰ পৰা চাই লওক গোটেইখন অৱস্থা বেয়া কৰি পেলালে এতিয়া এইখন ইয়াৰ সম্পূৰ্ণ বস্তুবোৰ ৰাখিছোঁ ইয়াতে সব বস্তু আছে মানে ইঞ্জিনৰ পাৰ্টটো ইয়াত আছে আৰু প্লাছ আপোনাৰ এইফালে গৈ পেলাই যদি চাওঁ আমাৰ ঘৰৰ চুকটোত এইফালে এই চুকটোত এইফালে চাইলেঞ্চাৰ চিটটো চাব চিটটো অলপ ফাটিছে আমাৰ এইবোৰ ফৰ্মবোৰ বেয়া হৈ গ'ল ফৰ্মবোৰ ফাটি গ'লে চিজিল কৰিব লাগিব চিলাব লাগিব তাৰপিছত এইটো টেংকিটো চাইডৰ গাৰ্ডকেইখন আৰু এইটো ব্লকটো যিটো বেয়া হৈ গ'ল দেখিছেনে বাৰু আন্ধাৰ আহিছে চাগে ব্লকটো যিটো বেয়া হৈ গ'ল সববোৰ নতুন বস্তু আনি থোৱা আছে সববোৰ ফিটিং কৰা যাব আজি তো অলপ পিছতে মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ কি কৰা হ'ব তো ফাৰ্ষ্টতে ইয়াক কৰা হয় কি ওপৰত এটা লেয়াৰ থাকে মানে ইঞ্জিনটো দুভাগ কৰিলে যেতিয়া এনেকৈ ওলাই যায় দুটা পাৰ্ট তেতিয়া তাৰ মাজত এটা লেয়াৰ থাকে এইটো গাস্কেট বুলি কয় সেই বস্তুটো এটা আঁতৰাই দিব লাগিব সেইটো কাৰণে একদম ইয়াত ব্লেড এখন ডাঙৰ ব্লেড এখন লৈছে মানে এখন হেকচো আছিলে চাগে তো এনেকৈ ব্লেড পায় মানে তো এনেকৈ ব্লেড এখনে সিহঁতে পূৰা কাটি পেলাই সেই বস্তুটো উঠাই দিয়া হৈছে একদম বগাকৈ উলিয়াই দিয়া হৈছে চাফা কৰি পেলাই এইফালৰখনৰ সোঁফালৰখনৰ কৰি হৈ গ'ল বাওঁফালৰখনৰ কেনেকৈ কৰিছে চাওক এনেকৈ কাটি পেলাই সম্পূৰ্ণ এনেকৈ একদম পূৰা কাটি সেই গোটেই বস্তুটো এৰুৱাই দিয়া হয় তাত আকৌ নতুনকৈ এখন ফিটিং কৰা হয় মানে এখন গাস্কেট বুলি কয় তাৰপিছত কেৰচিন তেল দি পেলাই একদম পূৰা ধুনীয়াকৈ চাফা কৰি পেলোৱা হয় একদম ভিতৰটো এতিয়া সময় হৈ গ'ল ইঞ্জিনটো পুনৰ আগৰ নিচিনাকৈ লগাবলৈ সেইটো কাৰণে আহি গ'লোঁ ইয়াত বাউণ্ডাৰীলৈ আহি পেলাই একদম পূৰা ইঞ্জিনটো বনাবলৈ আৰম্ভ কৰি দিলে বনাবলৈ মানে কি আৰু আগৰ বস্তুখিনি লগাবলৈ কিন্তু বহুত টাফ আছে দেই মই ভালকৈ বুজিয়ে নাপালোঁ কিনো কেনেকৈ হৈছে ধেৰ বস্তু আছে তো সেইবোৰ আৰু এই লগাই চাই লওক একদম পূৰা কেনেকৈ পিণ্টাছকৈ লগাইছে চব বস্তু আছিলে আগৰ যিখিনি বস্তু আছিলে গোটেইখিনি বস্তু একদম পূৰা পিণ্টাছকৈ আগত থকা নিচিনাকৈ একদম পূৰা ধুনীয়াকৈ লগাইছে আৰু ইয়াৰ মানে টেকনিক বহুত আছে আৰু ইয়াত যে আপোনালোকে দেখিছে একদম এই 3 নম্বৰ বস্তুটো যে সেই বস্তুটো হৈছে গিয়াৰটো আমি যে গিয়াৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ যে লগাওঁ যে সেইটো হৈছে সেই গিয়াৰটো মই দেখুৱাইছোঁ জুম কৰিবলৈ ৰ'ব কোনটো গিয়াৰ এই বস্তুটো হৈ গ'ল গিয়াৰ ছিষ্টেম যিটো 1 2 3 4 5 আমি লগাই থাকোঁ এইটো হৈ গ'ল সেইটো এই বস্তুটো হৈ গ'ল সেইটো বস্তু যিটো বস্তুৱে ব্লকটোক টানি থাকে মানে পিষ্টনটো
এইখনে হৈ গ'ল গাস্কেট, যিখন ইঞ্জিনৰ দুইটা পাৰ্টৰ মাজত মানে লগাই দিয়ে। তো গাইজ ফাইনেলি আমাৰ ইঞ্জিনটো হৈ গ'ল। ইয়াতে দেখিছে ইঞ্জিনটো মোটামুটি কাম হৈ গ'ল। বাকীখিনি কাম আছেগৈ, সেইখিনিও একদম বিন্দাছ হৈ যাব এতিয়া। তো আপুনি এই দাদাক কণ্টেক্ট কৰোঁ বুলি ক'লে কণ্টেক্ট কৰিব পাৰে। নামটো হৰীন্দ্ৰ নাজিৰ। ফোন নম্বৰ চব মই আপোনালোকক ইয়াত ডিটেইলছ ওপৰত দি দিম। আৰু দাদাৰ কামবোৰ আপোনালোকে চব বহুত বঢ়িয়াকৈ কৰিছে, দেখিয়ে আছে আপোনালোকে। মই আৰু এটা লাষ্ট দেখাই দিছোঁ, ফটো এটা দেখাই দিছোঁ, একদম ধুনীয়াকৈ কৰিছে চববোৰ। আৰু আপোনালোকে মানে তেওঁক মাতিব পাৰে যদি কিবা কাম থাকে এনেকুৱা। এয়া চাওক ইঞ্জিনৰ কাম একদম পুৰা সুন্দৰকৈ হৈ গ'ল। ইঞ্জিন যেনেকুৱা আছিলে একদম তেনেকুৱাকৈ বনাই দিলে বিন্দাছ। ইছৰাম মোৰ হাতত মবিলে লাগিছে আৰু একদম ধুনীয়াকৈ হৈ গ'ল। এই ইঞ্জিনৰ কামটো হোৱাৰ পিছতে বাকীখিনি কাম কৰিব, সেইখিনিও আপোনালোকক মই দেখাম। আৰু লগতে কথাটো হ'ল কি, বাকীখিনি কামো মই দেখাই যাম। আৰু আপোনালোকক যদি প্ৰয়োজন হয় এওঁক আপোনালোকে মাতিব পাৰে, বহুত বঢ়িয়া কাম কৰে। একদম আমাৰ সৈতে পুৰণা মানুহ, আমাৰ চিনাকি মানুহ, একদম পুৰণা মানুহ। একদম আৰামত বিশ্বাস কৰি পেলাই আৰামত কৰিব পাৰে, একদম বঢ়িয়া কাম কৰে। এয়া দেখিছে আপোনালোকে, একদম বঢ়িয়া কাম কৰিব। এতিয়া চাব পাৰে, এয়া আমাৰ ব্লকটো লাগি হৈ গ'ল। ব্লকটো লগাই দিলে এইফালে ইঞ্জিনটো ধুনীয়াকৈ একদম এয়া হৈ আছে। তাৰপিছত এইফালে ব্লকটো লাগি গ'ল। তাৰপিছত আৰু আছে কাম, এইবোৰ বস্তু আনি থোৱা আছে, সেইফালে এইবোৰ চব আছে। তো লাহে ধীৰে আপোনালোকক চববোৰ দেখাই আছোঁ দেই। সাউন্ড বেলেগ দিছে না? সাউন্ড বেলেগ দিছে, বেলেগ হৈ গৈছে সাউন্ড। ফাইনেলি আমাৰ বাইকখন ভাল হৈ গ'ল। আৰু আপোনালোকে এই দাদাক কণ্টেক্ট কৰিব, মই ডেছক্ৰিপশ্যন আৰু ভিডিঅ'ত মানে মই তেওঁৰ নাম্বাৰ দি দিছোঁ।